মানকাচৰৰ প্ৰায় শতাধিক গাঁও বানপানীৰ কবলত। বানপানীয়ে ঘৰ-দুৱাৰ বাট-পথ বুৰাই পেলোৱাত বানাক্ৰান্ত ৰাইজৰ টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কেইবাদিন ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা অহা পানীৰ ঢলে মানকাচৰৰ প্ৰায় শতাধিক গাঁৱত বানপানীয়ে ঘৰ-দুৱাৰ বাট-পথ বুৰাই পেলোৱাত বানাক্ৰান্ত ৰাইজৰ টুলুঙা নাৱেৰে ভোৰেৰে বিপদসংকুল যাত্ৰা কৰা পৰিলক্ষিত হৈছে। বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াও শ শ লোকৰ বাসগৃহ বানপানীৰ কবলত পৰি আছে। খেতি-পথাৰ, শাক-পাচলিৰ খেতি বানপানীৰ ফলত নষ্ট হোৱাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি আছে বুলি জানিব পৰা গৈছে।